ক্যান্সাৰ ৰোগ কি আৰু ক্যান্সাৰ ৰোগৰ কাৰণসমূহৰ বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ক্যান্সাৰ ৰোগৰ চিকিৎসাৰ বিষয়ে আমি আগৰ ভিডিঅ'টোত উল্লেখ কৰি আহিছোঁ যে ক্যান্সাৰ ৰোগৰ চিকিৎসা পদ্ধতি যথেষ্ট কঠিন আৰু ক্যান্সাৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰাটো সমানে কঠিন কাৰণ ক্যান্সাৰ মাত্ৰ এটা ৰোগ নহয় এতিয়ালৈ প্ৰায় 200 প্ৰকাৰৰ ক্যান্সাৰ ৰোগ ধৰা পৰিছে আৰু এই প্ৰতিটো ভাগৰে আকৌ বিভিন্ন ধৰণৰ উপভাগ বা সাব টাইপস আছে আনকি যদি দুজন ৰোগীৰ একে ধৰণৰ ক্যান্সাৰ হয় তথাপি তেওঁলোকৰ ক্যান্সাৰৰ প্ৰকৃতি আৰু ট্ৰিটমেন্ট বেলেগ বেলেগ হয় সাধাৰণতে বাকিবোৰ বেমাৰ বীজাণু বা মাইক্ৰ অৰ্গানিজমৰ দ্বাৰা হয় আৰু যেতিয়া আমাৰ দেহত কোনো বীজাণু বা মাইক্ৰ অৰ্গানিজম প্ৰৱেশ কৰে তেতিয়া আমাৰ দেহৰ ইমিউন সিস্টেমে এই বাহিৰৰ পৰা প্ৰৱেশ কৰা মাইক্ৰ অৰ্গানিজমসমূহক আক্ৰমণ কৰে চিকিৎসা বিজ্ঞানীসকলে এই বীজাণু বা মাইক্ৰ অৰ্গানিজমৰ বিষয়ে অধ্যয়ন কৰি তাৰ বিপৰীতে বিভিন্ন ধৰণৰ মেডিচিন আৰু ভ্যাকচিন আৱিষ্কাৰ কৰে কিন্তু ক্যান্সাৰ বেমাৰ কোনো বীজাণু বা মাইক্ৰ অৰ্গানিজমৰ দ্বাৰা সৃষ্টি নহয় এই বেমাৰ আমাৰ দেহৰ জেনেটিক বিসংগতিৰ ফলত সৃষ্টি হয় অৰ্থাৎ আমাৰ ডিএনএত হোৱা বিসংগতি বা ডিএনএ মিউটেশনৰ ফলত এবনৰ্মেলি আৰু আনকন্ট্ৰলেবলি হোৱা সেল ডিভিজনকে আমি ক্যান্সাৰ বুলি কওঁ আৰু ক্যান্সাৰৰ ফলত সৃষ্টি হোৱা এই এবনৰ্মেল সেলসমূহে বিশেষ মেকানিজমৰ সহায়ত আমাৰ ইমিউন সিস্টেমৰ পৰা লুকাই থাকে যাৰ বাবে এই এবনৰ্মেল সেলসমূহক আমাৰ ইমিউন সিস্টেমে এটাক কৰিব নোৱাৰে ইয়াৰ উপৰিও কোনো এবিধ ক্যান্সাৰক চিকিৎসকসকলে যেতিয়া কোনো এটা মেডিচিনৰ সহায়ত ক্ৰমে সুস্থ কৰিবলৈ আৰম্ভ কৰে তেতিয়া ক্যান্সাৰৰ সেলসমূহৰ ডিএনএ পুনৰ মিউটেশন কৰি সেলসমূহৰ প্ৰকৃতি বা নেচাৰ চেঞ্জ কৰে যাৰ ফলত আগত কাম কৰা মেডিচিনটোৱে পিছৰবাৰ প্ৰয়োগ কৰিলে কাম নকৰা হয় আৰু এইবোৰ কাৰণতে ক্যান্সাৰৰ ভ্যাকচিন বা মেডিচিন আৱিষ্কাৰ কৰাটো যথেষ্ট কঠিন এতিয়ালৈ প্ৰায় দুটা টাইপছৰ ক্যান্সাৰ ভ্যাকচিনহে আমাৰ মাজত উপলব্ধ ইয়াৰে এবিধ হ'ল HPV অৰ্থাৎ হিউম্যান পেপিলোমা ভাইৰাছ আৰু আনবিধ হ'ল হেপাটাইটিছ বি ভাইৰাছ এই দুবিধ ভাইৰাছ ক্যান্সাৰ ৰোগৰ কাৰক বাবে এই দুবিধ ভাইৰাছৰ ভ্যাকচিনক আমি ক্যান্সাৰ ভ্যাকচিন বুলি কওঁ কেইদিনমান আগত ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ভ্লাদিমিৰ পুটিনে ঘোষণা কৰিছিল যে তেওঁলোকে সফলভাৱে ক্যান্সাৰ ভ্যাকচিন আৱিষ্কাৰ কৰিবলৈ একেবাৰে শেষৰ পৰ্যায়ত উপস্থিত হৈছে আৰু অকমান পৰীক্ষা নিৰীক্ষা বাকি আছে কিন্তু আমাৰ নিউজ চেনেল কেইটামানে এনেদৰে প্ৰচাৰ কৰিলে যে কেইদিনমান পিছতে বজাৰত ক্যান্সাৰৰ ভ্যাকচিন উপলব্ধ হ'ব আৰু এই ভ্যাকচিনটোৱে যিকোনো ক্যান্সাৰৰ বিৰুদ্ধে কাম কৰিব কিন্তু কথাটো আসলতে তেনেকুৱা নহয় মই আগতে উল্লেখ কৰিছো যে ক্যান্সাৰ মাত্ৰ এটা বেমাৰ নহয় ইয়াৰ প্ৰায় 200টা টাইপস আছে আৰু এটা ভ্যাকচিনে কেতিয়াও 200টা টাইপছক প্ৰতিৰোধ কৰিব নোৱাৰে আৰু ৰাছিয়াই আৱিষ্কাৰ কৰিবলৈ ওলোৱা ভ্যাকচিনটোৱে প্ৰথম ক্যান্সাৰ ভ্যাকচিন নহয় ইয়াৰ আগত হেপাটাইটিছ বি ভাইৰাছৰ ভ্যাকচিন আৰু হিউম্যান পেপিলোমা ভাইৰাছৰ ভ্যাকচিন বজাৰত ওলাইছে ৰাছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱশ্যে উল্লেখ কৰা নাই যে তেওঁলোকে কোনটো টাইপছৰ ক্যান্সাৰৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি আছে এতিয়া আমি আহো যে ক্যান্সাৰৰ ট্ৰিটমেন্টৰ বিষয়ে ক্যান্সাৰৰ ট্ৰিটমেন্ট কঠিন যদিও প্ৰথম অৱস্থাত ধৰা পৰিলে ইয়াক সফলভাৱে চিকিৎসা কৰিব পাৰি আৰু এই অৱস্থা বা ষ্টেজসমূহক বেছিভাগ ক্যান্সাৰৰ ক্ষেত্ৰত 4টা ভাগত ভাগ কৰা হয় ক্যান্সাৰৰ এই ভাগ বা ষ্টেজ কেইটা ক্ৰমে হ'ল ষ্টেজ 1 ষ্টেজ 2 ষ্টেজ 3 আৰু ষ্টেজ 4 কিছুমান ক্যান্সাৰৰ ক্ষেত্ৰত আকৌ প্ৰথম ষ্টেজটোক ষ্টেজ 0 বুলি ধৰা হয় ষ্টেজ 0ত ক্যান্সাৰ সেলসমূহ আমাৰ শৰীৰৰ এটা ঠাইতে থাকে অৰ্থাৎ এই সেলসমূহ ওচৰৰ সেললৈ বিয়পি নাযায় ষ্টেজ 1ত ক্যান্সাৰ সেলসমূহ ওপৰতে থাকে এই অৱস্থাত ক্যান্সাৰ সেলসমূহ আমাৰ শৰীৰৰ গভীৰতালৈ নাযায় আৰু আমাৰ শৰীৰৰ লিম্ফ নোডসমূহত প্ৰৱেশ নকৰে ষ্টেজ 2 আৰু 3ত ক্যান্সাৰ সেলসমূহ আমাৰ শৰীৰৰ গভীৰতালৈ যায় আৰু ই আমাৰ লিম্ফ নোডসমূহত প্ৰৱেশ কৰে আৰু ষ্টেজ 4ত ক্যান্সাৰ সেলসমূহ আমাৰ শৰীৰৰ অইন অংগলৈ বিয়পি যায় ষ্টেজ 0 আৰু 1ত আমি কিছুমান ক্যান্সাৰক সহজে ট্ৰিটমেন্ট কৰিব পাৰো কিন্তু 2 3 4ত চিকিৎসা পদ্ধতি কিছু কঠিন হয় ষ্টেজ 0 আৰু 1ত যিখিনি ঠাই বা লোকেশনত ক্যান্সাৰ সেল থাকে সেইখিনি সাৰ্জাৰি কৰি উলিয়াই দিয়া হয় আৰু তেতিয়া ৰোগীজনৰ সুস্থ হোৱাৰ সম্ভাৱনা থাকে অৰ্থাৎ সাৰ্জাৰিৰ সহায়ত আমি কিছুমান ক্যান্সাৰৰ চিকিৎসা কৰিব পাৰো ক্যান্সাৰৰ 2 নম্বৰ চিকিৎসা হ'ল কেমোথেৰাপি এই পদ্ধতিত শক্তিশালী ড্ৰাগছ প্ৰয়োগ কৰি ৰোগীজনৰ ক্যান্সাৰ সেলসমূহ ধ্বংস কৰা হয় আৰু যেতিয়া ক্যান্সাৰ সেলসমূহৰ পৰিমাণ কমি আহে তেতিয়া তাক সাৰ্জাৰিৰ সহায়ত বাহিৰলৈ উলিয়াই দিয়া হয় ক্যান্সাৰৰ আন এটা চিকিৎসা পদ্ধতি হ'ল ৰেডিঅ'থেৰাপি এই পদ্ধতিত শক্তিশালী এক্স-ৰে বা প্ৰটন ৰশ্মি ক্যান্সাৰ হোৱা ঠাইখিনিত প্ৰয়োগ কৰা হয় যাৰ ফলত ক্যান্সাৰৰ সেলসমূহ কিছু পৰিমাণে মৰি যায় ক্যান্সাৰৰ আন এটা ট্ৰিটমেন্ট হ'ল বোন মেৰো ট্ৰান্সপ্লান্ট এই পদ্ধতিত কোনো এজন সুস্থ মানুহৰ পৰা বোন মেৰো আনি ৰোগীজনৰ হাড়ৰ ভিতৰত
ট্ৰান্সপ্লান্ট কৰে কেঞ্চাৰ চিকিৎসাৰ আন এটা পদ্ধতি হ'ল হৰমন থেৰাপি অৰ্থাৎ কেতিয়াবা ৰোগীজনৰ দেহত হৰমন প্ৰয়োগ কৰিও কেঞ্চাৰৰ চিকিৎসা কৰা হয় কেঞ্চাৰ চিকিৎসাৰ আন এটা পদ্ধতি হ'ল ফটোডাইনামিক থেৰাপি এই পদ্ধতিত লাইটৰ সহায়ত কেঞ্চাৰ হোৱা ঠাইখিনিত এটা ড্ৰাগছ এক্টিভেট কৰা হয় কেঞ্চাৰৰ আন এটা চিকিৎসা পদ্ধতি হ'ল ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন আৰু এই পদ্ধতিত কেঞ্চাৰৰ চেলসমূহক হিট কৰিবলৈ ইলেক্ট্ৰিকেল এনাৰ্জিৰ প্ৰয়োগ কৰা হয় ইয়াৰ উপৰিও বজাৰত বা অনলাইন এডভাৰটাইজত কেঞ্চাৰৰ বিভিন্ন মেডিচিন বা ভেকচিন আপোনালোকে দেখিবলৈ পাব কিন্তু এই মেডিচিনসমূহ কেতিয়াও আপোনালোকে ব্যৱহাৰ নকৰিব আপোনালোকৰ কাৰোবাৰ কেঞ্চাৰ হ'লে কেঞ্চাৰৰ বিশেষজ্ঞ ডক্টৰৰ ওচৰলৈ যোৱা উচিত আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো শেষলৈ চাইছে তেনেহ'লে আপোনালোকে কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ বিষয়ে নিজে বুজি পাইছে আৰু আপোনালোকে কেতিয়াও অনলাইনৰ পৰা কেঞ্চাৰৰ মেডিচিন নিকিনে ইয়াৰ উপৰিও কিছুমান কেঞ্চাৰক প্ৰতিৰোধ কৰিবলৈ আমি ঘৰুৱাভাৱে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ যেনে হেলথি ডায়েট মানে প্ৰচুৰ পৰিমাণে আপুনি সকলো ধৰণৰ ফল মূল খাওক বিশেষকৈ বতৰৰ ফল বতৰত খাওক সকলো ধৰণৰ সতেজ শাক পাচলি খাওক বেছি চৰ্বিযুক্ত মাংস নোখোৱাটো ভাল চিগাৰেট মদ ধপাত আদি কেঞ্চাৰৰ কাৰক গতিকে এইবোৰৰ পৰা দূৰত থকাটো ভাল আমি সদায় শৰীৰ চৰ্চা কৰিব লাগে হেপাটাইটিছ বি হিউমেন পেপিলোমা ভাইৰাছ আদিৰ ভেকচিন ল'ব লাগে এটা নিডেলৰে 2 বা 3 জন লোকে ড্ৰাগছ ল'ব নালাগে যৌন সম্পৰ্ক কৰাৰ সময়ত সাৱধান আৰু সজাগ হ'ব লাগে HIV ভাইৰাছৰ বিষয়ে সজাগ হ'ব লাগে বহুত বেছি সূৰ্যৰ ৰশ্মিত দীঘলীয়াকৈ সময় থাকিব নালাগে তো বন্ধুসকল ইমানখিনি আছিল আজি আমাৰ কেঞ্চাৰৰ চিকিৎসাৰ বিষয়ে আলোচনা